নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মই নন্দিতা গগৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ। এতিয়া প্ৰায় সময় হৈছে 8:30। মই মানে ভাত পানী বনাই গা পা ধুই চব ৰেডি হৈ আছোঁ আৰু এতিয়া অকণমান বাৰীফালে খোজকাঢ়ি আছিলোঁ। যিহেতু খোজকাঢ়িলে আমাৰ কাৰণে নিজৰ কাৰণে ভাল প্ৰেগনেঞ্চিৰ সময়ত, সেইকাৰণে এই বাৰীফালে অলপ খোজকাঢ়ি আছিলোঁ সেউজীয়াবোৰৰ মাজত। তো এয়াই আৰু শাক চাক কৰা আছে দেখিছে বাৰীত। তিতা কেৰেলা লাগিছে। তিতা কেৰেলাটো খাব নোৱাৰোঁ এতিয়া, তথাপিও আৰু দেখুৱাইছোঁ। শাক ভেন্দি কৰিছে, তাৰপিছত জিকা ভোল এইবিলাক বাৰু খাওঁ মানে, কিন্তু নোখোৱা শাকবোৰে ঘৰত বেছিকৈ হৈছে। ৰঙালাও হৈছে, ৰঙালাওটো গৰমত খাবলৈ মন নাযায় আৰু সেয়ে আৰু আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। দিনটো কি কিনো হয় আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মই ভাত খাওঁগৈ। ঠিক আছে, আপোনালোকে চাওক ভিডিঅ'টো। হেল্ল' এভৰিৱান, এতিয়া মই গৈ আছোঁ মৰাণলৈ বুলি। এতিয়া সময় হৈছে প্ৰায় 2টা আৰু 3টামান বজাত আমাৰ চিনেমা ষ্টাৰ্ট হ'ব, চাব যাব গৈ আছোঁ। আৰু এতিয়াতো জানেই কি চিনেমা চলি আছে, অসমীয়া ৰঘুপতি। তো চিনেমাখন চাওঁগৈ আৰু শ্বপিং কৰিবলৈ আছে অলপ চলপ। তো আপোনালোকে দেখুৱাম কি কিনো লওঁ। চিনেমা হল আহি পাই গ'লো, সেয়া ৰঘুপতি দেখিলে। এতিয়া চামে ভাইটিও আহিলে এবাৰ, ক'লে যাওঁ এতিয়া। এতিয়া কিবা এটা খাবলৈ বুলি সোমাইছোঁ হোটেলত। ঘৰ আহি পালোহি আৰু আপোনালোকক দেখুৱাম কি কিনি লৈ। বহুত বেছি লোৱা নাই বস্তু, বেছিকেইটা লোৱা নাই। মই ল'লোঁ আৰু 2টামান বস্তু, তো আপোনালোকক দেখুৱাম। বৰ বিশেষ একো বস্তু লোৱা নহ'ল। এইটো এটা ডাষ্টবিন ল'লোঁ, এনেই আৰু দৰকাৰ হৈ আছিল তো দেখি পেলাই লৈ ল'লোঁ। আৰু ইফালে এটা টি চাৰ্ট, এটা চাৰ্ট লৈছে হাজবেণ্ডে, এইটো লাইট ব্লু। তাৰপিছত এইফালে মই এখন ল'লোঁ চুৰ্ণি আৰু এটা বেগটো মানে লাগে আৰু ওচৰে পাঁজৰে কেতিয়াবা হোৱা বস্তু ভৰাই নিবলৈ। ব্ৰাছ এখিনি ল'লোঁ আৰু এইফালে কৰ্ণফ্লেক্স পেকেট 2টা ল'লোঁ। আৰু 4টা লৈছিলোঁ, ভাইটিয়ে ল'লে 2টা আৰু কিবাকিবি লোৱা হ'ল। মায়ে ল'লে পাকঘৰ বস্তু, সেইখিনি আৰু নেদেখাওঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আজিলৈ দিছোঁ, বাই বাই।